ফোনিন এই আমাৰ ফোনিন আহি আছে। ফোনিন আৰু মই একেলগতে যাম। এতিয়া ফোনিন কেনেকুৱা লাগিব? যাই চাওঁ তাতে কেনেকুৱা পৰিস্থিতি। নতুন গান এখন ৰিলিজ হ'ব। কি গান আছিল? নদী হয় না? নদী হয় মৰমৰ। নদী হয় মৰমৰ। নৰ্থ ইষ্ট নিউৰ ব্লগত আপোনালোকক স্বাগতম। আজি আমি যাম বৰজুনদাৰ গান আজি ৰিলিজ দিব। বৰজুনদাৰ গানত আমাক ইনভাইট কৰিছে। আমি ফোনিন আৰু মই যাম। আপোনালোকে চাই থাকক। ফোনিন আজি পুৰা এক্সাইটেড না পুৰা গানটো শুনিবৰ কাৰণে? এক্সাইটেড হৈ আছোঁ। বৰজুনদাৰ গান নতুন মানে কণ্ঠ মানে ভাল লাগিব না। এনেকৈ গৈ আছোঁ আমি ফোনিন আৰু মই দুজনে গাড়ীত উঠি ফোনিনক নিবলৈ আহিছিলোঁ। তো এতিয়া গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। আজি বহুত ভাল এটা পৰিৱেশ হ'ব আৰু তাতে লগ পাম। চলো। ক'বলৈ মন যায় কিন্তু মোৰ আৱাজটো ইমান ভাল নহয়। কিন্তু গীতৰ কথা শুনিলে গীত গান যেন লাগে। কিন্তু মোৰ ভইচটো ইমান ভাল নহয় গাইজ। তো চেষ্টা কৰিম ময়ো কেতিয়াবা ভৱিষ্যতত যাতে গীত গাবলৈ পাৰোঁ। পুৰা গৈ আছোঁ। কি আছিল কি হৈ গ'ল না আপোনাৰ? তেনেকুৱা ডাঙৰ ষ্টেচন হৈ গৈছে। ডেভেলপ হৈছে জেগাবিলাক। আগতো এইগিলা ৰাস্তা নাছিলে না? এইবিলাক ৰাস্তা নাছিল। আগতে এনেকুৱা ফুটপাথ টাইপৰ আছিল। মানে ৰাস্তা ক'ব গ'লে নাছিলে। যে পুৰা ভাল হৈছে না, মানুহৰ সুবিধা হৈ গৈছে না? মাটিখিনিও দাম বাঢ়িল। মাটিখিনিও দাম বাঢ়ছে। এইবিলাক মাটিৰ দাম বাঢ়ি গ'ল ৰাস্তা হোৱাৰ কাৰণে। মানুহ ৰাস্তাই মেইন, ৰাস্তাৰ কাৰণে মাটিৰ দাম। আগৰ হ'ল তোমাক পাবলৈ, আগৰ হ'ল তোমাক পাবলৈ। আৰু কিবা চাইছোঁ চাম আৰু হয়তো মানুহ দিব পাৰে কিজানি আৰু ভাল লাগিছে আৰু মোৰ এইটো প্ৰথমটো গীত হয় আৰু মই বিচাৰিছোঁ আশা কৰোঁ সকলো ৰাইজে যাতে মোক আঁকোৱালি লয় আমাৰ এই গীতটি আৰু মই তাৰে বহুত কামনা কৰিছোঁ। আশা ৰাখিছোঁ সকলোৱে যাতে গানটো শুনে আৰু আমাক আশীৰ্বাদ কৰে। পুৰা আহিছে পান লৈছে পুৰা একজনত আছে। তো তো লাঞ্চ দিছে লাঞ্চ খাম। 중국 하는 시간 강한 소시죠? 보글라 비타. 달라요 봐. 보글 비타도 পেকেট লাঞ্চ কিন্তু ঘৰৰ বস্তু দিছে ভাল লাগছে। পিঠা দি আছে, এইফালে চিঙিৰা এটা মিষ্টি লগতে পানী বটল আছে। বঢ়িয়া না? খোৱাটো টেষ্টটো ভালেই আছে। বঢ়িয়া বঢ়িয়া। আমাৰ উদীয়মান শিল্পী কপিল বৰ্মন। বেছি দিন নাই আৰু বেছি দিন নাই না? মইতো আগৰ ব্লগত দিছোঁৱে এটা, সেইটোৱে গান ৰিলিজ হ'ব আৰু। বাছ 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 কিহৰ কাৰণে ইমান খুৰা কিহৰ কাৰণে ইমান ভাল লাগছে? মানে আমাৰ শ্ৰদ্ধাৰ মৰমৰ আমাৰ বৰজুন মেধি আৰু মধুস্মিতা বাইয়ে এখন নতুন গীত আজি মুক্তি কৰিলে। তাৰ প্ৰাংগণত অলপ জলপান দিছে। মোৰটো আছে বেছ বেছি কৰি খালা আৰু খাইতে আমাৰ লৰচৰে হ'ব নাপাওঁ। দে জাঙতে তহক দেখা পান আধা পাগলা হইয়া গেলং মই তোরে প্রেমতে পড়িয়া গেলুম মই।
লেখাপড়া শিকিয়াও চাকিৰি মোৰ নাই দামী দামী মানুহে গাড়ী ঘোড়াও নাই লেখাপড়া শিকিয়াও চাকিৰি মোৰ নাই দামী দামী মানুহে গাড়ী ঘোড়াও নাই টাকা পইচা নাথাকিলে কাহৈ যে পাত্তা নেদে টাকা পইচা নাথাকিলে কাহৈ যে পাত্তা নেদে তাও তই মোৰ লগতে আহিবি না নাই তাও তই মোৰ লগতে আহিবি না নাই আধা পাগালা হইয়া গেলুম মই তোরে প্রেমতে পড়িয়া গেলুম মই তোরে প্রেম তো গাইছে ইফালে প্ৰাণজিৎ দা আমাৰ ফোনদেৰকে গান গাইছে আৰু বহুত ফূৰ্তি কৰিলোঁ এনজয় কৰিলোঁ বাছ আৰু কি লাগে আৰু বহুত ভাল লাগিছে বজুনদাৰ ঘৰত এইপিনে আমাৰ ধনবীৰ দা খাই আছে গতিকে আপোনালোকে MB মিউজিক ইউটিউব চেনেলত আপোনালোকে চাব পাৰিব গীতটো বজুনদা বহুত কষ্ট কৰিছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰে যেন গাইছ বৰুণ আমাৰ বৰুণ দা মানে মঞ্চ লাগব এইবাৰ বিহু গীত গাব না প্ৰগ্ৰাম যদি পায় আপোনালোকে এই বৰুণ দাক আশীৰ্বাদ কৰিব আপোনালোকে আৰু আপোনালোকে চাই থাকিব বৰুণ দাৰ নৃত্য থিত্য চব পাব আৰু আজি নতুন গান ৰিলিজ হ'ল যিহেতু আৰু আগন্তুকতো ভাবিছা প্ৰজেক্ট ভাবি আছা ঠিকে আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এইখিনিয়ে আপোনালোকক ধন্যবাদ ঠিক আছে ধন্যবাদ গাইজ দা এনি ৰিপৰ্টৰ ফাণ্ডত আৰু আমাৰ লগত লগ আছে এতিয়া আপোনালোকৰ কিছুমান কথা আপুনি শুনক আপোনালোকে গাইজ কিবা ক'ব আপুনি সকলো দৰ্শকক প্ৰথমে নমস্কাৰ জনাইছোঁ আমাৰ নৰ্থ ইষ্ট নিউৰ ব্লগ শুনামতে নৰ্থ ইষ্ট নিউৰ ব্লগৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে যিহেতু মই বৰ্তমান নহয় যিহেতু ময়ো আছিলোঁ বৰ্তমান আগতে ব্লগাৰ গতিকে মই জানো ব্লগিং বস্তুটো কেনেকুৱা কষ্ট আজি যিহেতু আমাৰ বৰজুন মেধি লগতে মধুস্মিতা বৰ্মন লগতে কথা দিছে কথা মানে আমাৰ উমানন্দ পাঠক দাদা তেখেতে লিখিছে গানখন আৰু লগতে সুৰ কৰিছে শৈলেন ৰায় আৰু লগতে সংগীত ব্যৱস্থাপনা আমাৰ মৃণাল সিংহ দাদাৰ গতিকে গীতটি যাতে সকলোৱে শুনে ভালদৰে আঁকোৱালি লয় গতিকে তাৰে আশা কৰিছোঁ আৰু গীতটিক আশীৰ্বাদ দিব লগতে বৰজুন দা আৰু মধুস্মিতা বাইক আশীৰ্বাদ দিব তাৰে আশা কৰিছোঁ আৰু ধন্যবাদ ঠিক আছে আপোনালোকে শুনিলেও আৰু দা এনি ৰিপৰ্টাৰৰ লগত আপোনালোকে যি কথা শুনিল যাতে আশীৰ্বাদ কৰে যাতে ভৱিষ্যতে আগুৱাই যাব পাৰে যাতে বৰজুন দা আমাৰ আৰু কি আছিল মধুস্মিতা বৰ্মন বাৰ যাতে আগুৱাই নিয়ক আপোনালোকে যাতে এই ভিডিঅ'টোৰ জৰিয়তে যাতে আপোনালোকে আৰু লগতে নৰ্থ ইষ্ট নিউৰ ব্লগছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ